मेडिकल पार्टी हो सिंगा মানে এটা গ্ৰেনেড পাইছে আৰু বিহুটাউনত বহুদিন ধৰি এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা হোৱা নাছিলে এই গোটেই ঘটনাটোৰ বিষয়ে আমি জানিব বিচাৰিছোঁ হয় আজি আমি বিশেষ সূত্ৰৰে আমি গম পালোঁ যে ডিপুত মানে আপোনাৰ DNL কেইটাৰে মানে গ্ৰেনেড মানে বিস্ফোৰণ কৰিবলৈ ওলাইছিলে আমি সেই মুহূৰ্তত গম পাই আমি DSP হেডকোৱাৰ্টাৰ মেডাম OC মাঞ্জা PS আৰু কামাণ্ডো বেটেলিয়ন লগতে সংঘীয় ষ্টাফসহ আমি এটা অপাৰেশ্যন চলাওঁ আৰু অপাৰেশ্যনৰ অন্তত আমি এজন যুৱকক আটক কৰোঁ গ্ৰেনেডসহ আৰু আমি গোটেইখিনি আমি তাত জব্দ কৰোঁ গ্ৰেনেড লগত মোবাইল এটা আৰু কিছুমান নথি পত্ৰ আমি জব্দ কৰোঁ তেওঁৰ নাম হ'ল আপোনাৰ পিনাপ চুত্ৰধৰ আৰু তেওঁক বিজু বুলি জনা যায় তেওঁলোকে ৰেলৱে ষ্টেচনত এইটো কাম কৰিব বিচাৰিছিলে এইটো ৰেলতে লৈ আহিছিলে নেকি ৰেলৱেত লৈ অহা নাই তেওঁলোকে মানে ৰেলৱে ষ্টেচনত মানে ৰেল যেতিয়া 5:30 বজাত যেতিয়া পেচেঞ্জাৰখন যোৱা সেইখিনি সময়তে মানে সংঘটিত কৰিবলৈ খুজিছিলে মানে ৰেলক টাৰ্গেট কৰি লৈছে ৰেলক টাৰ্গেট কৰিছিল DNL আৰু না DNL বুলি এতিয়াও আমি ইনভেষ্টিগেশ্যন চলি আছে গতিকে এতিয়া সন্দেহ কৰা হৈছে